এয়া এওঁলোক আহি পাই গ'ল তাৰ এতিয়া শুই আছে ইমান দেৰি হ'ল উঠাই নাই ঐ ঐ উঠা দেখিছেনে ইমান দেৰিলৈকে শুই আছে 8টা বাজিলে উঠা হেল্ল' এভৰিৱান আপোনালোক সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে চাই থাকক ৰাতিপুৱাৰ সকলো কাম বন কৰি আজৰি হ'লোঁ ঘৰৰ ৰাতিপুৱা যিমানখিনি কাম থাকে চব কৰি মেলি আজৰি এতিয়া বিস্তা উঠিছে লাহেকৈ চাহ খাম তাৰপিছত দেখাই আছোঁ সকলো এতিয়া চাওকচোন মই কেনেকৈ চাই আছে মো হাই কৈ দিয়া হাই অঁ এইটো বেবছ অঁ বেবছে মন মাৰি আছে অঁ একদম নিয়া নাই বাহিৰলৈ এইজনী ব্ৰাউনি এইকেইটা আমাৰ পোৱালিকেইটা দেই ৰাতিপুৱা সদায় এনেকৈ থাকে ইয়াতে এইকেইটা আমাৰ পোৱালিকেইটা আপোনালোকক এটা বস্তু দেখাম হা এইজনী আমাৰ ডনা তাই 25 তাৰিখে এয়া পোৱালি দিলে ডনা চাই দিয়া পিনে চাই দিয়া এইকেইটা পোৱালিকেইটা এইকেইটা চাওকচোন কেনেকৈ গাখীৰ খাই আছে ইমান কিউট হয় অঁ এই শুই আছে চাওকচোন এইটো চাওকচোন এইটো ই মাকৰ মৰম চাওক 6টা পোৱালি দিছে টোটেল চাওকচোন ইমান মৰমকৈ কেনেকৈ খাই আছে গাখীৰ আইঅ ইমান কিউট হয় কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে পোৱালিকেইটা এতিয়া আমি চাহ খাম কালি মই পিঠা বনাইছিলোঁ ন তো তাৰে চাহ লৈ আহিলোঁ এয়া আমাৰ চাহ কালি মই পিঠা বনাইছিলোঁ দেই এইটো ঘিলা পিঠা বৰপিঠা মেৰিগ'ল্ড বিস্কুট ৰাতিপুৱা আমি চাহটো তেনেকৈ খাওঁ দুইজনে একেলগে খাওঁ এয়া মিষ্টাৰে বুট খাই আছে ৰাতিপুৱা বুট লাগিবই চাওঁ খাই কৈ দিয়া শুই উঠি একদম মানে চুলি তুলি বেয়া হৈ আছে খোৱা এয়া মই যাবলৈ ৰেডি হ'লোঁ মানে দোকানলৈ আমাৰ যে দোকান গৈ থাকোঁ দোকানলৈ যাওঁ মই যাওঁ গৈ থাকোঁ শুই থাকা তুমি শুইয়ে থাকে আৰু গৈ থাকোঁ তেনেহ'লে যাওঁ তেনেহ'লে দোকানলৈ এয়া ঘৰৰ পৰা ওলালোঁ আৰু এয়া গৈ লওঁ ৰুমৰ পৰা ওলালোঁ এতিয়া দোকানলৈ বুলি কৈ আছোঁ দোকান পাই লওঁ তাৰপাছত দেখাই আছোঁ এয়া দোকান পাই গ'লোহি আমি এয়া দোকান পাই গ'লোহি দোকানত সোমালোঁ কি কৰি আছা এতিয়া দোকানত আছোঁ দোকানত থকা ল'ৰাজনক এইমাত্ৰ ভাত খাবলৈ পঠাই দিলোঁ সদায় এইটো টাইমতে তেনেকৈ ভাত পানী খাবলৈ পঠাই দিওঁ 1-1:30 বজা একদম খাওঁ কেতিয়াবা মিষ্টাৰ আহে কেতিয়াবা মই আহোঁ তেনেকৈ চেঞ্জ কৰি থাকোঁ তাৰপিছত ল'ৰাজন আহিব তাৰপিছত আমি ৰুম যাম ৰুমত গৈ ভাত খাম ভাত পানী খাই এফালে যাম ক'ত যাম দেখাই থাকিম সকলো চাই থাকক আমাৰ ভিডিঅ'টো এইকেইটা আমাৰ পোৱালিকেইটাই কি কৰি আছে এইকেইটা আমাৰ চৰাইকেইটা কি কৰি আছা হাই খেলি আছে এতিয়া মই দোকানত বহি আছোঁ ল'ৰাজন ভাত খাই অহালৈকে এনেকৈ বহি আছোঁ আৰু চাই থাকক ইফালে বতৰ বেয়া ইমান ক'লা কৰিছে চাওকচোন গোটেই আকাশখন একদম ক'লা কৰি আনিছে এইখন আমাৰ দোকানখন এইয়া বেবছক লৈ ওলাই আহিছে আমাৰ বাবু বেবছ তাক এনেকৈ সদায় ফুৰাই আনিব লাগে যে ফুৰাব লাগে সদায় এনেকৈ সদায় এনেকৈ আনে ফুৰাই আনে এয়া মই এতিয়া
এফালে যাবলৈ ৰেডি হৈ আছোঁ। তেতিয়া যে কৈছিলোঁ এফালে যাম বুলি, দেখাই আছোঁ সকলো এটা বস্তু আনিবলৈ যাম। কি বস্তু চাই থাকোঁ হা সকলো। আমি এতিয়া আহি পালোহি বস্তুটোৰ কাৰণে, ৰখি আছোঁ এতিয়া দিবলৈ। কি আছে তেওঁলোক, চাই থাকক কি বস্তু। ফাইনেলি আমাৰ বস্তুটো আহি পাই গ'লহি। এওঁলোকে লৈ আহিছে দেই, এইটো আমাৰ বস্তুটো দেই। এয়া এওঁলোক আহি পাই গ'ল। এয়া অলপ আগতে যে আনিছিলোঁগৈ পাপিটো, তাৰ অ'নাৰ আহি পাই গ'ল। এয়া তাক এতিয়া লৈ যাব। চাওঁ দেখাই দিয়া অকণ। এইটো এয়া অ'নাৰ, অ'নাৰে পুৰা লাজ কৰি থাকে দেই, কেমেৰা ল'বলৈ মন নাই। আপোনালোকক কাবাক লাগিলে আহিব, এইটো চাওক কিমান ধুনীয়া, পুৰা টপ ওৱান। তেনেহ'লে আমাৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। বাবু কিবা ক'বা নেকি? ক'বলগীয়া একো নাই। জাৰ্মান স্পিচ যদি কাৰোবাক পাপি লাগে আহিব। দেখিছে কেনেকুৱা গুলো মুলো টপ ওৱান কোৱালিটি পাপি হয়। চ' আপোনালোকক কাৰোবাক লাগিলে তলত ডেছক্ৰিপশ্যনত নম্বৰ থাকিব, ফোন কৰিব আৰু লগতে আমাৰ পেট শ্বপত ভিজিট কৰিব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ই কিবা ক'ব নেকি, তাক সুধি লোৱা। কিবা ক'বা নেকি তুমি? পিছত দি আছোঁ ইণ্ট্ৰডাকশ্যন, কোন হয় কি হয়, বহুত লাজ কৰে। ঠিক আছে তেনেহ'লে, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব হা। প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব।